নমস্কাৰ, মোৰ আজি নতুন এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 2-3 দিন ধৰি মই আপোনালোকৰ আগত ভিডিঅ' দিব পৰা নাই, তো সেই গতিকে মই আপোনালোকৰ সকলোৰে আগত ক্ষমা বিচাৰিছোঁ। কিয়নো ঘৰখনত সকলো গাবোৰ অসুখ হৈ থকাৰ বাবে, মনবোৰ ভাল হৈ নথকাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। সেই গতিকে ভিডিঅ'বোৰ দিয়া নাই। তো আজিৰ পৰা আৰু দিম বুলি মই আগবাঢ়িছোঁ। তো সেই গতিকে আজিৰ পৰা ভিডিঅ'খিনি অলপ বেলেগ ধৰণৰ হ'ব। তো কোনো এটা টপিকৰ ওপৰত অকল বুলি নহয়, টপিক থাকিব মাজত আপোনালোকৰ আগত ব্লগ টাইপৰ ভিডিঅ'বোৰ থাকিব আজিৰ পৰা। তো অলপ ভিডিঅ' বনোৱাৰ ৰুলটো অলপ চেঞ্জ কৰিছোঁ। তো সেই গতিকে আপোনালোকে যাতে চাই অলপ ভাল পাবৰ বাবে মেইন মোৰ ফ'কাচিং যিটো হয়, মোৰ ফ'কাচিং আছে কি এটা টপিকৰ ওপৰত আছে, যিকোনো যাতে মোৰ পৰা মানুহ এজনে কিবা শিকিব পাৰক। তো সেনেকুৱা টপিকত মোৰ ভিডিঅ'খিনি বনোৱাৰ টাৰ্গেট এটা আছে। তো সেই টপিকখিনিও লগত থাকিব, প্লাছ নিজৰ ইফালে যোৱাও 2-এটা টপিক থাকিব। তো এইদৰে ভিডিঅ'খিনি বনোৱা হ'ব। তো আজিও লগৰজনৰ ঘৰত কিবা এটা নিয়ম এটা আছে। তো সেই লগৰজনৰ ঘৰত যাব ওলাইছোঁ। কোন লগৰ হয়, কি লগৰ হয়, বলকচোন তাত গৈ গম পাম। লগৰ এইজন আপোনালোকে চাই লওক এতিয়া। নমস্কাৰ। লগৰ এইজন হয়। তো বৰ্তমান ইহঁতেতো যোৰহাটৰ হয় বাৰু। ইয়াত চাকৰি ইহঁতে দেউতাকহঁতে ইয়াত আছে শদিয়াত বহুত বছৰ হ'ল, প্ৰায় আজি কিমান বছৰ? 23 বছৰমান হ'ল। 23 বছৰ। সিহঁতৰ চাকৰি সৈতে ইয়াত আছেই। তো ইহঁতৰ ঘৰতে আজি নিয়মখন আছে। দেউতাক হয়, এজন হয় দেউতাক, এজন হয় দেউতাক হয়। তো হেৰি, তো এখেতে চাকৰি সূত্ৰে ইয়াত আছেই। তো এজন এই ভেটেনেৰী ডিপাৰ্টমেণ্টত চাকৰি কৰে। তো সেইজন এবাৰ হাতখন ঠাইতে চবকে দেখাই দিয়ক। কৈ দিয়ক মই যোৰহাটৰ হয় বুলি কৈ দিয়ক। যোৰহাটৰ হয়। যোৰহাটৰ কোন জেগাৰ কৈ দিয়ক? যোৰহাট বাহনা চাৰিগাঁও। তো হেৰি এড্ৰেছটো কৈ দিছে। ফ্ৰাই কৰাত লাগি আছোঁ, মাছ ফ্ৰাই কৰি আছোঁ। মাংস পানী কোমোৰাৰ লগত পানী কোমোৰা কাটি আছে, মাংস পানী কোমোৰাই বনাম। তাৰপিছত হেৰি এইফালে এবাৰ দেখাই দিছোঁ পানী কোমোৰাখিনি। ডাঙৰ বোৱাৰীকে এইফালে হেৰি পানী কোমোৰা কাটি আছে সিহঁতৰ। উঠনি দেখুৱাটো সৰু বোৱাৰী হৈছে, এইফালে ডাঙৰ বোৱাৰী হৈছে। পানী কোমোৰা আৰু হাঁহ লগত বনোৱা হ'ব। তাৰপাছত নেক্সটত এইদৰে আপোনালোকক আৰু দেখাম, হেৰি গোপিনীসকলে কিদৰে নাম লৈছে সেইটো দেখাম বাৰু অলপমান আপোনালোকক। তো আহকচোন আমি সেইফালে অলপ পাছত যাম। মাহ প্ৰসাদ বিটাব লাগে, তাৰপিছত আমাৰ কাম শেষ হ'ব। প্ৰথম আৰু কৈ দিয়কচোন। নহয় আপোনাৰ কথাটো হেৰি নাই উঠা। ৰখিব দিন, এবাৰ অকলে কৈ দিব হৈ যাব। কি কওঁ বাৰু, এই আপেছৰি কাম কৰিলোঁ আমি। কৰি এতিয়া আমাৰ চাহৰ পৰ্ব চলি আছে, ৰসগোল্লা, মিঠাই আৰু বিস্কুটৰ লগত। এতিয়া আমাৰ কামখন সম্পূৰ্ণ শেষ হ'ল। খালি এতিয়া মাহ প্ৰসাদ বিটাবৰ কাৰণে আছে আৰু। আপোনালোকক জনাই দিলে খোজে, আপোনালোকৰ এইখিনি দেখিলে আপোনালোকে হেৰি এইদৰে আমাৰ এই অপেছাৰ কামখন এইদৰে সমাপ্ত হয় 12টা বজাৰ আগে আগে। তো ইমানখিনি মই আপোনালোকক দেখাই দিছোঁ আজি। এইফালে ঘৰৰ গৃহস্থনী হয় দেই, আৰু দেখাই দিছোঁ। হেৰি এখেতৰে কাম কৰা হৈছিলে, নিয়মৰ কাম কৰা হৈছিলে। এইখিনিয়ে মই আপোনালোকক ইমান ভালকৈ বনাব নাজানো হ'লেও চব আজি মাছৰ চব্জি বনাই আছোঁ। ইয়াত কালাৰ চাওক আপোনালোকে, বেয়া পালেও একো দুখাই নধৰিব আপোনালোকে। কালাৰ বেয়া হ'ব পাৰে, ইমান বনোৱা অভ্যাস নাই, তথাপিও আজি দায়িত্বত পৰিছে বুলি বনাই দিছোঁ। আহি কিনে লগটোক ঘৰত সহায় কৰি দিছোঁ। আহি কিনে মাছ নামিব হৈছে এতিয়া কেঁহিৰ পৰা। এতিয়া বৰ্তমান নমাম এতিয়া, আৰু 10 মিনিটমান থকাৰ পিছত ইয়াক নমাই দিম। তাৰপিছত মাংসখিনি বনাম এবাৰ আমাৰ হাঁহে। ভিতৰত এইফালে হেৰি বনাই আছে, হেৰি হাঁহ মাংসখিনি বনাই থকা হৈছে ভিতৰত। এইফালে পানী কোমোৰা আৰু হাঁহ মাংস গোটেইখিনি বনাই থকা হৈছে ভিতৰত। হেৰি অলৰেডি গোটেইখিনি হৈ গৈছে, ভাত চাত চব হৈ গ'ল, ভাত চব হৈ গ'ল। এতিয়া অকল পানী কোমোৰাখিনি আছে, আৰু এইফালে হাঁহ মাংস পানী কোমোৰা বনাবলৈ বাকী আছে। এইখিনি হৈ গ'লে মানে আমি গোটেইখিনিসকলক গোটেইখিনিকে ভাত চাত পটককৈ দি দিব পৰা যাব। তো
এতিয়া চব্জিটো বৰ্তমান বনাই আছে। আমি অলপ পাছত আপোনালোকক ইয়াৰ আৰু পিছৰখিনি আমি দেখাম। ফাইনেলি মই এবাৰ এই হাঁহ মাংস আৰু যিখিনি অলপ আগতে আমি বনাই আছিলোঁ সেইখিনি এতিয়া নমালোঁ বনাই মেলি। ইয়াৰ কালাৰটো আপোনালোকে চাওক কেনেকুৱা দেখিছে, কালাৰটো চাওক। এইটো হাঁহ মাংস আৰু কোমোৰা দি আমি বনাইছোঁ। আমাৰ এই নিমন্ত্ৰণটো এই গোপিনীসকলে খাবৰ কাৰণে। তো আজি এইদৰে যিখিনি গৃহস্থই যিখিনি যোগাৰ দিছিলে সেইখিনি আজি এইদৰে মই বনাই মেলি মোৰ নিজৰ যিটো দায়িত্ব আছিলে মই সেই দায়িত্বখিনি শেষ কৰিলোঁ। তাৰ আপোনালোকৰ আগত তাৰ দৃশ্যটো দেখাই দিছোঁ, শেষ কৰিলোঁ। তো এইদৰে অলপ পাছত এইখিনি দিয়া মেলা কৰি কিনে খোৱা বোৱা হ'ব। অলপ পাছত মই নিজৰ খোৱা বোৱাখিনি দেখাম বাৰু আপোনালোকক। তাৰপাছত ঘৰলৈ যাত্ৰা কৰিম। মোৰ লগৰজন ঘৰৰ পৰা মই এতিয়া খাই বৈ মেলি ঘৰত পালোহি। তো আজি আপোনালোকক যিখিনি পাৰোঁ ভিডিঅ'খিনি দেখালোঁ। তো আপোনালোকে ভিডিঅ'খিনি কেনেকৈ পালে বেয়া চেয়া নাপাব যাতে। তো আজি এই গৰুটো অলপ অথনি মই বদলি কৰা নহ'ল। তো দুবাৰ বদলি কৰিছিলোঁ, তাৰপিছত 3বাৰ বদলি কৰা নহ'ল। 3বাৰমান দিনটো 3বাৰ বদলি কৰি দিওঁ। তো এতিয়া তথাপিও সময়টো আছে, এতিয়া আকৌ এবাৰ বদলি কৰি দিওঁ বুলি আহিলোঁ। তো আপোনালোকে তো ভিডিঅ'খিনি যিবোৰ ভিডিঅ' দি আছোঁ কেনেকুৱা পাইছোঁ আপোনালোকে জনাব, যাতে ভিডিঅ'খিনি আপোনালোকে জনাব যাতে। আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব, যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈও মই এইদৰে আপোনালোকক ভাল ভাল ভিডিঅ' আগবঢ়াই থাকিম। আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাওঁ আপোনালোকে যাতে। তো এইদৰে আপোনালোকৰ এটা ছাবস্ক্ৰাইবে যাতে মোক ভিডিঅ'বোৰ বনোৱাত মোক সহায় কৰিব বহুতো। তো সেই গতিকে ইমানে কৈ মই আপোনালোকৰ ওচৰৰ পৰা আজি বিদায় লৈছোঁ। নেক্সট ছেকেণ্ড ভিডিঅ'ত মই আপোনালোকৰ আগত উপস্থিত হ'ম। আজি মই আপোনালোকক বাই বাই জনাইছোঁ।